নমস্কাৰ, মই অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ভালে থাকক। মই আপোনালোকক কৈছিলোঁ মই প্ৰথমবাৰ এখন চুটি ছবিত সহকাৰী পৰিচালিকা হিচাপে কাম কৰিছিলোঁ। গতিকে সেই চুটি ছবিখনৰ আপোনাৰ আজি আমাৰ অন্তিম পৰ্যায়ৰ আচলতে আমাৰ কাম চলি আছিলে। তাৰে কিছু দৃশ্যাংশ মই আচলতে বন্দী কৰিছিলোঁ। তাৰ ভিতৰতে আমাৰ এজন আজি নতুনকৈ আমাৰ ষ্টুডিঅ'ত তেখেতে ডাবিঙৰ কাৰণে আহিছিলে। আচলতে আগতেই পৰিচয় কৰি দিব লাগিছিলে তেখেতক, কিন্তু বিশেষ সূত্ৰে আপোনালোক পৰিচয় কৰি দিয়া নহ'ল। তথাপিতো আজি সেই সুযোগকণ পাই মই আপোনালোকক তেখেতৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। আচলতে চিনাকি কৰি দিয়াৰ প্ৰশ্নই নাহে। তেখেতক আপোনালোকে এতিয়া দেখিলেই গম পাব, এয়া অসমৰ বিশিষ্ট অভিনেতা সুজিত শৰ্মা ডাঙৰীয়া। নমস্কাৰ। তেখেতৰ লগত মই দুআষাৰ পাতো। এতিয়া আপোনালোকে চাব দেই। সুজিত দা, আপুনি কওকচোন প্ৰথমতে আপুনি MP প্ৰডাকশ্যনৰ লগত কেনেকৈ জড়িত হৈছিলে বা কেতিয়াৰ পৰা জড়িত হৈছিলে, আৰু এটা কওক আপুনি MP প্ৰডাকশ্যনৰ লগত কাম কৰি কেনেকুৱা লাগিছে? MP প্ৰডাকশ্যনৰ লগত জড়িত বুলি ক'লে অৱশ্যে এতিয়া এটা অদ্ভুত প্ৰশ্ন কৰিলে। MP প্ৰডাকশ্যন যিদিনাখন জন্ম হৈছে সেইদিনাখনৰ পৰাই মই MP প্ৰডাকশ্যনৰ লগত জড়িত, আৰু তেওঁলোকৰ যিমানবিলাক প্ৰডাকশ্যন ইতিমধ্যে হৈ গৈছেগৈ, তেওঁলোকে যিখিনি কাম কৰিছে, আৰু প্ৰায়বিলাক কামৰ লগতে মই জড়িত হৈ আছোঁ। আৰু অকল মই বুলিয়েই নহয়, আমাৰ অসমৰ যিবিলাক প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী, আমাৰ মৰমৰ তেজপুৰৰ চেতনা বাইদেউ, আমাৰ অৰুণ হাজৰিকা, পুতুল পাচনি, আমাৰ কৌতুক অভিনেতা সকলোৱে চিনি পায় হিৰণ্য ডেকা, তেওঁৱে MP প্ৰডাকশ্যনৰ লগত জড়িত। এনেকৈ নাম ক'বলৈ গ'লে বহুতৰ নাম ক'ব লাগিব। আৰু এটা ভাল লাগে কি, MP প্ৰডাকশ্যনৰ কাম কৰিলে মানে অন্য কথা একো নাই, কিবা যেন ঘৰতে কিবা এটা কাম কৰি আছোঁ, গোটেইখিনি কিবা ককাই ভাইৰ নিচিনা অদ্ভুত ধৰণৰ এটা সম্পৰ্কৰ মাজেৰে কামখিনি সম্পন্ন হয়, আৰু সেইকাৰণে MP প্ৰডাকশ্যনৰ কামবিলাক সদায় ৰাইজে ভালো পায়। তাকে হয়। আৰু এই MP প্ৰডাকশ্যনৰ তলতে কাম কৰি আমাৰ এতিয়া যিবিলাক বহু অভিনেতা অভিনেত্ৰী আমাৰ তেজপুৰৰে হওক অসমৰে হওক বহু অভিনেতা অভিনেত্ৰী ইতিমধ্যে খুব ভালভাৱে প্ৰতিষ্ঠিত হৈছে, আৰু যিসকলে ধৰি লওক নিজা চিন্তাধাৰাৰে কিছুমান কাম কৰিবলৈ এতিয়া শিকিছে বা আগ্ৰহী হৈছে, কিন্তু তেওঁলোকৰ জন্ম আচলতে এই প্ৰতিভাৰ জন্ম কিন্তু MP প্ৰডাকশ্যন, এইটো কথা ক'বই লাগিব। আৰু ময়ো এই যে অসমৰ ৰাইজৰ মাজলৈ এনেকৈ ওলাই আহিব পাৰিছোঁ, ধৰি লওক আমাৰ অসমৰ যিবিলাক ধাৰাবাহিকেই হওক বা অন্য চিনেমাৰ জগতখনতে বোলছবি জগততে হওক, আজি যে মই সুজিত শৰ্মা হিচাপে কিবা এটা খোজ দিব পাৰিছোঁ, তাত কিন্তু MP প্ৰডাকশ্যনৰ এই কথা স্বীকাৰ কৰিব লাগিব যে বহুত অৰিহণা আছে। হয় হয় হয়। বাৰু কওকচোন, MP প্ৰডাকশ্যনে ৰূপালী জয়ন্তী পালন কৰিলে, এই বিষয়ে আপুনি কি ক'ব? এইটো এটা আচৰিত কথা। অসমত বহুত অনুষ্ঠান আছে, কিন্তু ব্যক্তিগত অনুষ্ঠান হিচাপে আপোনালোকে শুনি হয়তো আচৰিত হ'ব, MP প্ৰডাকশ্যনে ইতিমধ্যে 25 বছৰ পাৰ কৰিলে। এইটো এটা বৰ ডাঙৰ কথা, কিন্তু চাব গ'লে এইটো অসমৰ কাৰণে এটা মানে ইংৰাজীত ক'বলৈ গ'লে ৰেকৰ্ড বুলিয়ে ক'ব লাগিব। ব্যক্তিগত কোনো অনুষ্ঠানে এনেধৰণে ৰূপালী জয়ন্তী বৰ্ষ পাৰ কৰা মোৰ নলেজত অহা নাই তাৰমানে। হয়, বাৰু আপুনি কওকচোন, MP প্ৰডাকশ্যনৰ পৰৱৰ্তী কাৰ্যক্ৰমৰ বিষয়ে আপুনি কিবা জানে নেকি? পৰৱৰ্তী কাৰ্যক্ৰম মানে গম পাইছোৱেই, এইখনটো নামটো আপোনালোকে শুনিলেই, আমি মঞ্চত যামেই। ইয়াৰ পিছত পৰৱৰ্তী যিটো প্ৰস্তুতিৰ কথা মই শুনিছোঁ, ইতিমধ্যে মুকুট পণ্ডংগীৰ লগত মই আলোচনাও কৰিছোঁ, তেখেতেও মোৰ লগত আলোচনা কৰিছে। কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব দেই, MP প্ৰডাকশ্যনৰ সম্পূৰ্ণ কৃতিত্ব কিন্তু মুকুট পণ্ডংগীয়া। তেওঁ লিখেও ডাইৰেকশ্যনো দিয়ে। বাৰু যা হওক, এতিয়া দ্বিতীয় যিটো এতিয়া ইয়াৰ পিছৰ পৰ্যায়ৰ যিটো প্ৰস্তুতি, সেইখন ধৰণৰ নাম শুনিলেতো আপোনালোকে আচৰিত হ'ব। তথাপি বাৰু মই তথাপি নামটো কওঁ বাৰু। মই এতিয়া দ্বিতীয় প্ৰস্তুতিখনৰ কাৰণে তেওঁ যিটো প্ৰস্তুতি চলাই আছে, সেইখনৰ নামটো হ'ল অসমত বিহু বন্ধ কৰা। অদ্ভুত নাম এটা নহয়। আৰু যদিহে কিবা কাৰণত সেইখন পোষ্টাৰত যদি মোৰ ফটোখন লাগিব লাগিল, মানুহেতো মোক সোধাই নেৰিব, মানুহে মোক। গতিকে সাৱধান হওক, অহাবাৰ বহাগ বিহুত বিহু বন্ধ হ'ব পাৰে। নমস্কাৰ।